কলজাৰ ভাই বোন ইয়াত আজি ধুনীয়া লোকেশ্যন এটাত যাই আছোঁ সকলোৱে চাই থাকক আজি ৰূপৱেত যাম আমি দুজন যাম এখেতসকল নাযায় বাইদেউ এখেতসকল দোকান থাকিব এখেত আৰু মই যাম তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক থেংক ইউ ছ' মাছ জয় অসম লাভ ইউ দুইটা চবে হাই দি এতিয়া আমি দুজনে ৰূপৱেত যাম তো চাই থাকক रुपये पा गलो ना तो कलजार भाई बन इतना फाइनली रुपये पाई गलो आमार गाड़ी पार्किंग करी थलो और आमार बस मेन बस मैं आई पा नासिलो आज फार्स्ट टाइम आइसो एखेतर कारणे आइसो एखेतर लगत आइसो तो बहुत बेसि ভাল লাগিছে আহি আৰু লোকেশ্যন বিলাক দেখুৱাই আছো সকলোৱে চাব তো এই সক 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 এই रुपये বাউন্ডাৰীত আছো আমি মানে কেম্পাছত আছো তো এতিয়া টিকেট চিকেট কাটিম উঠিম আৰু তো চাই থাকক तो कलजार भाई बन इतना चेकिंग टेकिंग होर पिछत टिकेट केटा टिकेट चिकेट काटलू डायरेक्ट रुपये उठे जाम आमार बसे टिकेट केटि एस टिकेट दुटाब लगे फुटो कर दी तो बोलक इतना रुपये उठिम तो जाए आसो कलजार भाई बन इतना रुपये पाहरी जाम टिकेट खान फटो फुटा करलो टिकेट भालके देख ये टिकेट दुखन फुटा कर दी मानु आमाक उठा दी इतना उठा जाए आसो तो चाई थक সম্পূর্ণকে চাই থাকক সম্পূর্ণকে লাভ ইউ এই রূপরে পাই গেল এটা উঠিম তাতে উঠি উপর দি যাম পানির উপর দি যাম কম কাম নকরিম এই যে পানির উপর দি যাম আমি এই যে তুমি মাছ চাপে থাকে নাকি কি হব হ্যাঁ আমি খেয়ে দিম পুলিশ পয়েন্ট পারে যাম আপোনালৈ বিশেষ কুৱেশ্যন এটা ৰূপয়েত আপুনি কেইবাৰ উঠিলে তিনিবাৰত ক'ত কি দেখা পাইছে মাৰা গান মানে যাব এতিয়া ফেনটো যাই আছে যাবা फैन क्या हुआ अच्छा बैटरी डाउन हो गया तो इसलिए नहीं चल रहा है चल गया तो फैन ऐसा आपने किया तो अच्छा लगा तो देखते हैं চাওকচোন উমানন্দৰ দৃশ্যটো ইমান ধুনীয়াকৈ দেখা পায় অ' মাই গড চাই ভাল লাগে কি ক'ম আৰু আপোনালোকে ৰূপেত আহক এনেকৈ উমানন্দৰ সৌন্দৰ্য উপভোগ কৰক তো ইমান ভিতৰে কোনোবাই পাতি আছে কেম্বা গণলছি ৰূপেৰ ভিতৰে এনেকৈ পাতবে আইনা এই বেয়া কথা এগিলা বাপাৰে বাদ দিলোঁ পাদাৰ কথা গুৱাহাটী চহৰখনে চাওঁ বলক এখন গুৱাহাটী চহৰ এখন গুৱাহাটী চহৰ এখন এই এখন আধা গুৱাহাটী চহৰ এগিলা আৰু এইটো উমানন্দ এই
সেইটো গাল আমাৰ আগেদি বেং যাৱা দিছে ঢাকলি যাই পোৱা দিছে গোটাই তো ফাইনেলি নাম্বাৰপাৰা হৈ গ'লো কিন্তু আহি বহুত বেছি ভাল লাগিছে লাইফৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ লাইফত ফাৰ্ষ্ট টাইম এনেকৈ নদীৰ ওপৰত দিছে তো একচুৱেলি বহুত বেছি ভয়ো লাগিছে বাট বহুত বেছিয়ে ভাল লাগিছে নদীৰ ওপৰত দি আছোঁ মাছ চাছ যাই পোৱা দেখা নাপাব এনে কৈছে এমদালে মাছ চাছ যাই নাখে নিশ্চয় কৈছে এমদালে হয়না তো ভাল লাগছে আকৌ ৰিটাৰ্ণ আহি চাইডে ট্ৰেইনৰ পৰা লেণ্ডিং কৰি আছোঁ ন লেণ্ডিং ন তো এতিয়া মই নামি আছোঁ পাণবজাৰ ৰূপৱে অফিচ তো আমাৰ প্লেনখন লেণ্ডিং হৈ আছে লাহে লাহে তো চাই থাকক আমাৰ প্লেনখন লেণ্ডিং হৈ আমি এখন কেতিয়া নামিম চাই থাকক তো ফাইনেলি নামি আহিলোঁ কি ক'ম আৰু নতুন এক্সপিৰিয়েঞ্চ নামি আহিলোঁ এতিয়া ক'ত সোমাম আমি লিফ্টত সোমাম মানুহ নদীৰ দেখোঁতে কি ভিডিঅ' কৰিম বাই বাই মানুহে নদৰে আৰু মোবাইল কেনেকৈ দেখিম বাই বাই লিফ্টত সোমাইছোঁ ক'ত নিখাব পাৰি জেগা নাই আৰু ক'ত ভিডিঅ' কৰিম এতিয়া লিফ্টৰ পৰাও নামি আহিলোঁ তাতে মানে উশাহ নিশাল ল'বাই জেগা নাই আৰু ভিডিঅ' কৰিব ক'ত জেগা হ'ব তো ফাইনেলি আমি ৰূপৱেত জাৰ্ণি কৰি আহিলোঁ ন জাৰ্ণি কৰিলোঁ পাণবজাৰ এতিয়া অফিচ পালোঁ ইয়াৰ পৰা আকৌ যাওঁতে ইয়াৰ পৰাই যাব লাগে আৰু যাওঁতে আমি ইয়াতে উঠিম তো কেনে লাগছে আপোনাৰ ভাল লাগছে না মজা লাগছে হা একদম মজা লাগছে না তো ৰূপৱেত মই 3বাৰ উঠিলোঁ এখেতে 3বাৰ যেনে একবাৰে উঠছি মই একবাৰ ভালকে দেখে উঠালোঁ আৰু ভালকৈ উঠালাক ডাঙৰ ডাঙৰ মাছ জাপি থেংক ইউ ছ' মাছ এভৰিথিং তো মানে উঠি বহুত বেছি ভাল লাগিল মানে লাইফত ফাৰ্ষ্ট টাইম উঠিলোঁ আই হোপ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চটো বহুত বেছি ভাল লাগিছিল তো এতিয়া ৰূপৱে অফিচৰ পৰা ওলালোঁ মাছ মাৰা কৰ্তব্য মাৰি আছোঁ মাস্কটো মাৰি লওক ময়ো মাৰিম এতিয়া আমি বেলেগত যাম মানে আমাৰ কিবা বেলেগ কাম আছে তো ওলালোঁ আৰু আহোঁতে ইয়াতে উঠিম তো চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো থেংক ইউ ছ' মাছ জয় অসম লাভ ইউ কেঁচা বুটৰ দোকান পাইছোঁ নাখাওঁ এতিয়া মই খাব নোৱাৰোঁ মোৰ অলপ বেমাৰ হৈ আছে জণ্ডিছ চণ্ডিছ কিবা কিবি তো চাই থাকক চবে এপানতে বাছ ৰখি আছে বাছত নাযাওঁ আমি বুলি বুলি যাম টকা পইচা নোহোৱা মানুহ তো চাই থাকক বেগটো কৈ তোমাৰ তেখেতে আৰু মোবাইল দোকানী দুইনাৰ মোবাইল ভাল কৰিব লৈ আহিছে সেইকাৰণে বুলি যাব লগা হৈছে দোকান এখন বিচাৰোঁ তো চাই থাকক ইয়াৰ পৰা আহি আমি ফেঞ্চি যাই আছোঁ তো গাড়ী চাড়ী নাই সেইকাৰণে ৰিক্সাত আহিছোঁ আৰু ৰিক্সাত অহা ৰিজন এটা আছে যদি আমি গাড়ীতে যাওঁ ৰিক্সাত কোনে উঠিব তো তাতে ৰিক্সাও 2 টকা পাই সেইবাবে উঠিছোঁ তো এইটোৱে মোৰ থিংকিং তো আপোনালোকে কি ভাবে নাজানো যদি সকলোৱে গাড়ীতে যায় ৰিক্সাৱালাকেইজনে কিহেৰে খাব তো মাজে মাজে ৰিক্সাটো উঠিব লাগে যিমানে ডাঙৰ নহওক আপুনি কাৰণ ৰিক্সাৱালাৰো পেট আছে সিহঁতকো 2 টকা লাগে তো ৰিক্সাত উঠিব লাগে মাজে মাজে আৰু ৰিক্সা চালক কেইজনক এইখিনি সহায় কৰিব লাগে তো সেইবাবে ৰিক্সাত আহিলোঁ থেংক ইউ ছ' মাছ জয় অসম লাজু বাকী দাদাই চলাই আছে পূৰা AK-47 গুলি চলোৱাৰ দৰে চলাই আছে আৰু পিছপিনে এই মেইন টাউন ফাইনেলি আকৌ ৰূপৱে অফিচ আহি পালোঁ মানে আমি এতিয়া ঘৰত যাম গাড়ী অনা নাই লাইন গাড়ীটো অনা নাই ৰূপৱেত আছোঁ ৰূপৱেতে যাম হয়নে চাচা হয়নে চাচা হয় মহা মহা চাচা মিলি গৈছে আজি পূৰা ঘূৰিয়ে আছোঁ আকে থপৰা থকা মাল না এটা প্ৰডাক্টৰে মাল এটা কোম্পানীৰে মাল তো চাই থাকক এতিয়া ৰূপৱেত আকৌ যাম তো যাই যাই ঘৰে পাম আকৌ টিকেট কাটব লাগব টিকেট কাটব লাগব খিলে মাৰিব লাগব আৰু 200 400 গেল ৰূপৱেত গেলি গেল আৰু কষ্ট নাই আহি ভাল লাগছে এখনত তাল হে গৈছে আধাতে বুজি গৈছে এতিয়া ঠাইলে মানুহ নিমিলিব চবে ভাই কেন হে গৈছে ভাই কেন হে গৈছে তো কলজাৰ ভাই ভনী চৰি কলজাৰ ভাই ভনী ইয়াত ফাইনেলি নুমি আহিলোঁ তো একবাৰ গেলোঁ একবাৰ আহিলোঁ বহুত বেছি ভাল লাগছে লাইফৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ একচুৱেলি ৰাস্তাৰে লাইন গাড়ীত অহা যোৱা কৰাতকৈ নাইবা বাইক লৈ অহাতকৈ
ৰূপৱেত যোৱা এনজয়টো বহুত বেলেগ, কম পইচা, কম কষ্ট, কম খৰচ, হয় না? তো বহুত ভাল লাগিছে আহি, আপোনালোকো আহক। তো থেংক ইউ ছ' মাছ, জয় আই অসম, লাভ ইউ। তো ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। লাইক কমেণ্ট শ্বেয়াৰ এণ্ড প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এখেতসকলৰো এটা চেনেল আছে, নাম কি? আপোনাৰ চেনেলটোৰ নাম কি? আৰ্মি ৰোষ্ট অফিচিয়েল। আৰবি ৰোষ্ট অফিচিয়েল। তো সেইটো লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, সকলোৱে ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি ওলালোঁ, এতিয়া ডাইৰেক্ট ঘৰত যাম। থেংক ইউ ছ' মাছ, বাই বাই। বাই। কলজাৰ ভাই বোন, ইয়াত ফাইনেলি দোকান আহি পালোঁ। আমি মানে এখন মানে মোবাইল ৰিপেয়াৰিং দোকান। মই পোষ্টাৰখন বাৰু দেখুৱাই দিম এক্সট্ৰা শ্বট এটাত। জয়গুৰুত আছে, সকলোৱে আহিব যদি কাৰোবাৰ মোবাইল চোবাইল ভাল হয়। আৰু বেয়া নহ'লেও আপলে দিব, আপলে দি কিনে এটা ভাল কৰিব আহিব। দেখুৱাম এইগিলা বস্তু আনিছোঁ মোবাইল ৰিপেয়াৰিঙত। তো ফাইনেলি আহি পালোঁ, চিনাকি কৰি দিছোঁ বিকি বাবা, ফুচফুচ, তাৰপিছত ৰাজা ডাৰ্লিং আৰু মেৰা বাদ দিয়ে চাচা, এটা কোম্পানীৰ মাল আমি। তো বাই বাই। এই দোকানখনৰ এক্সট্ৰা শ্বট এটা মই দেখুৱাই দিম। তো সকলোৱে আহিব, জয়গুৰুদয় মোবাইল ৰিপেয়াৰিং দোকান। কাৰোবাৰ যদি মোবাইল বেয়াও নহয়, ফেলাই দিব ধুনীয়াকৈ, বেয়া কৰিলে একে আহি যাব। কেনে চলি আৰু কি কৰি থাকিব, পইচা অলপ হ'লেওতো লাগে। আপোনালোকে যদি মোবাইল ভাল কৰিব নাহে, আমি পইচা কৰিব পামহে। একচুৱেলি মই নাপাওঁ, এখেতসকলে। তো আহিব সকলোৱে।